Hello student, কেনেকৈ আছা? আশা কৰো সকলোৱে ভালে আছা। আৰু আজি মই তোমাৰ বাবে এটা কোৱেশ্চন লৈ আহিছো। কোৱেশ্চনটো হল আৰ্মি, IS, IPS, DM আৰু BSF ৰ সম্পূৰ্ণ ৰূপটো কি? তোমালোক 99 ছাত্ৰই নাজানা ইয়াৰ সম্পূৰ্ণ ৰূপটো কি, আৰ্মিৰ ৰূপটো কি, IS, IPS, BSF, DM। যিসকলে নাজানা ভিডিঅ'টো একপন্ত চোৱা, সকলোৱে বুজি পাবা। আৰু ইয়াৰ অৰ্থ কি, ইয়াৰ অৰ্থটো দি দিম। তো স্টাৰ্ট কৰো। প্ৰথমে আছে এক নম্বৰ আৰ্মি, ARMY, আৰ্মি ফুল ফৰ্মটো হল এলাৰ্ট, ৰেগুলাৰ, মোবিলিটি, ইয়ং। ইয়াৰ অৰ্থটো হল সতৰ্ক, নিয়মীয়া, গতিশীলতা যুৱক। যিসকলে ইণ্ডিয়ান আৰ্মি ফ'ৰ্চ মানে ৰানিং কৰা মেই এক্সাম দিবা, ইয়াত এক্সামত আহে এইটো আৰ্মিৰ ফুল ফৰ্ম। নেক্সটটো আছে IS। ISৰ ফুল ফৰ্মটো হল ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ। ইয়াৰ এছামিজ অৰ্থটো হল ভাৰতীয় প্ৰশাসনিক সেৱা। আশা কৰো এইটো বুজিছা। 3 নম্বৰটো হল IPS। IPSৰ ফুল ফৰ্মটো হল ইণ্ডিয়ান পুলিচ চাৰ্ভিচ। ইয়াৰ অৰ্থটো হল ভাৰতীয় আৰক্ষী সেৱা। নেক্সট 4 নম্বৰটো আছে DMৰ ফুল ফৰ্ম। DMৰ ফুল ফৰ্ম হল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। ইয়াৰ অৰ্থটো হল জিলা দত্তাধীশ মানে শাসক। জিলাৰ যে শাসক, ডিষ্ট্ৰিক্টে যে থাকে লিটাৰ, ইয়াকে কোৱা হয় ডিষ্ট্ৰিক্ট শাসক। তো নেক্সটটো আছে 5 নম্বৰ লাষ্ট আজিৰ BSF ফুল ফৰ্ম। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। BSFৰ ফুল ফৰ্মটো হল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ। ইয়াৰ অৰ্থটো হল সীমান্ত সুৰক্ষা বাহিনী। আশা কৰো সকলোৱে ষ্টুডেণ্টে বুজি পাইছা। আৰু যিসকলে বুজা নাই কমেণ্টত দিবা। আৰু কি বিষয়ে তোমাৰ ফুল ফৰ্ম লাগে মোক কমেণ্টত জনাবা। মই তোমাৰ বাবে লৈ আহিম নেক্সট ভিডিঅ'টো শেষ পৰ্যন্ত চোৱাৰ বাবে সকলোকে ধন্যবাদ। থেংক ইউ।